নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি গৈ আছোঁ ৰাস চাবৰ কাৰণে। প্ৰথমতে আমি যাম নলবাৰীত, তাৰপিছত যাম আমি হাউলীত। এই দুখন ঠাইত আমি ৰাস চাম, কাৰণ আমি সকলোৱে জানো যে হাউলী আৰু নলবাৰীত দুখন ঠাইতে ইয়াত ডাঙৰ ৰাস হয় অসমৰ ভিতৰতে, আৰু তাত ভালেকেইখন মেলা লাগে আৰু থিয়েটাৰ লাগে। গতিকে আমি সকলোখিনি দেখুৱাব ট্ৰাই কৰিম। যি হওক বাৰু আমি থিয়েটাৰ নাচাওঁ বাৰু আজি, তথাপি মেলাৰ কেনেকুৱা কি হৈছে, কি বস্তু তাত পোৱা হৈছে, কেনেকুৱা দোকান তাত বহিছে, এই সকলোখিনি আপোনালোকক দেখুৱাম। আমি ষ্টাৰ্টিঙৰ পৰা একদম ষ্টাৰ্ট কৰা নাই, ঘৰৰ পৰা মাজৰ পৰা ষ্টাৰ্ট কৰিলোঁ, কাৰণ সকলোখিনি দেখাই থকা সম্ভৱ নহয় আমাৰ কাৰণেও। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু আপোনালোকে চাই থাকক আমাৰ লগত নলবাৰী আৰু হাউলীৰ ৰাস। কথাটো হৈছে গাইছ, মানে কি, ৰাস চাবলৈ যাইতো ভালেই লাগে, প্ৰত্যেক বছৰতে আহে, কিন্তু প্ৰত্যেক বছৰ যাবতো নোৱাৰোৱেই আমি। আৰু মেইন কথাটো হ'ল মোৰ বাইকখন নতুন, আজি 1 বছৰ অকণমান বেছি হ'ল, গতিকে বহুত দূৰত ৰাইড কৰিব যাব পৰা নাই, আৰু কামতো বিজি থাকোঁ যিহেতু, গতিকে সদায় যাব নোৱাৰোঁ। সেইকাৰণে আজি সময় পাইছোঁ, গতিকে আহিছোঁ দেই আৰু একেলগে নলবাৰী যাম, একেলগে হাউলীকো যাম, আমিও চাম, আপোনালোকক দেখাম, নে কি কয়? গুৱাহাটীত গ'লে এতিয়া চবফালে ব্ৰিজে হৈছে, গোটেই ৰাস্তাতে মানে ব্ৰিজে পায়। প্ৰথম আমি একেলগে আপোনাৰ জোৰত তিনিআলি ব্ৰিজখন দি ওপৰেদি আহিলোঁ, চানমাৰি ব্ৰিজেদি নামিলোঁ, আৰু চিধাদিকে আহি এইখনত জাম পোৱা যায় বাৰু মাজে মাজে। তাৰপিছত আহি পালোঁ মালিগাঁও ব্ৰিজখন বহুত মস্ত লম্বা ব্ৰিজ এখন, মানে জাম তাম নাথাকে আকৌ। তাৰপিছত আদাবিত অলপমান জাম পায় মাজে মাজে। তাৰপিছত আহি জালুকবাৰী ব্ৰিজখন, মানে ব্ৰিজ নহয়, কি ক'ম আৰু, ভাল লাগে অহা যোৱা কৰি কিনে, বিশেষকৈ বাইকখন চলাই ভাল লাগে। এই ব্ৰিজৰ ওপৰেদি আহি কিনে জাম নাপালে বিৰাট ভাল লাগে আহি। তো আমি এতিয়া আহি পালোঁ নলবাৰী হৰি মন্দিৰ ৰাস। গেটখন দেখিছে আপোনালোকে কিমান ধুনীয়াকৈ তেওঁলোকে সজাইছে, ডাঙৰ জাপি সৰু জাপি মিক্স কৰি ধুনীয়াকৈ গেটখন বনোৱা হৈছে, আৰু ছাইড কৰা হৈছে ইয়াতে পুৰুষৰ কাৰণে বেলেগ ৰাস্তা আৰু মহিলাৰ কাৰণে বেলেগ ৰাস্তা এটা। গতিকে আমি লাহে লাহে সোমাই গৈ আছোঁ ৰাসৰ ভিতৰলৈকে, আৰু আমি চাম কেনেকুৱা হৈছে ৰাসখন, কেনেকুৱা কি দোকান বহিছে। সোমাই দেখা পাইছোঁ আমি যে গণেশৰ এটা মূৰ্তি ইয়াতে সজোৱা হৈছে, আৰু কাষতে আছে হৰি মন্দিৰটো বগা ৰং কৰি ধুনীয়াকৈ ৰং কৰা হৈছে, আৰু পৰিৱেশটো বিৰাটেই চাফ চিকুণ হৈ আছে। কাষতে আপোনাৰ লাচিত বৰফুকনৰ লগতে ভালেকেইজন লেখকনি ইয়াতে আছে, আৰু ইয়াতে দেখুওৱা হৈছে মূৰ্তি এখনত যে কৃষ্ণ জন্ম কেনেকৈ হৈছিলে, কৃষ্ণই কেনেকৈ ৰাক্ষসবোৰ মাৰিছিলে, কেনেকৈ ৰাসলীলা কৰিছিলে, মানে ষ্টাৰ্টিঙৰ পৰা এণ্ডিঙলৈকে কৃষ্ণ কি কৰিলে ইয়াত গোটেইখিনি দেখুওৱা হৈছে। আৰু দেখিবলৈ পাইছে যে মানুহ যদিও দিনৰ সময়ত আমি আহিছোঁ, তথাপি মানুহ খুব বেছি কম নহয় আৰু বহুত বেছিও নহয়। আৰু যিহেতু আমি হাউলীলৈকে যাব লাগিব, গতিকে আমি দিনৰ ভাগতে আহি পালোঁ ইয়াতে। গতিকে বলক লাহে লাহে আমি আগবাঢ়ি গৈ থাকোঁ আৰু দেখুৱাই থাকোঁ কেনেকুৱা কি পৰিৱেশ হৈছে। আৰু দেখিব পাইছে আপোনালোকে ইয়াতে যে লটাৰীৰ টিকেটো বহুত বিক্ৰী কৰা হৈছে, কাৰণ হাউলী আৰু নলবাৰীত লটাৰীৰ কাৰণে বহুত ফেমাছ হয়। ইয়াতে কিছুমান সৰু সৰুকৈ ঠাই লৈ তেওঁলোকে টিকেটবিলাক বিক্ৰী কৰি আছে। দেখিছে গোপীসকলৰ কেনেকৈ ডান্স কৰিছিলে, সেইবোৰ দেখাইছে, ৰাসবিলাক পৰিস্থিতিবিলাক। আৰু কাষতে আমি দেখিছোঁ এটা ৰাম মন্দিৰৰ আৰ্হি নিৰ্মাণ কৰা হৈছে, কাষত ৰামৰ মূৰ্তি এটাও ইয়াতে তৈয়াৰ কৰিছে। যিসকলে মানে ৰাম মন্দিৰ দেখা নাছিলে তেওঁলোকে ইয়াতে আৰ্হিটো চাব পাৰিব, সেইটো কাৰণে ইয়াত স্থাপন কৰা হৈছে এইটো।
তো গাইজ আমি এতিয়া নলবাৰীৰ পৰা ৰাস্তাই ওলালোঁ। বহুত বেছি দেখাব নোৱাৰিলোঁ, আপোনালোকক সেইটো গম পাইছোঁ বাৰু। তথাপিও আমি এতিয়া ওলাই আহিলোঁ। এইখন হ'ল আপোনালোকৰ যেতিয়া মেইন ৰোডৰ পৰা আহিব সেইটো এণ্ট্ৰি গেট হয়। আমি এইফালে ওলাই গৈ এতিয়া হাউলিলৈ যাই আছোঁ। বেছি দীঘলীয়া নকৰোঁ, অলপ হাউলিলৈকে আমি যাওঁ, তাতে আমি ডাইৰেক্ট ফুটেজটো দেখাম এতিয়া। ব'লক আমি গৈ থাকোঁ। আজি বিয়োগ হৈছে আৰু এই জীৱতে আমি তেখেতৰ বিদেশ আত্মাৰ সদ্গতি কামনা কৰি ৯৬ সংখ্যক হাউলি ৰাস মহোৎসৱ উদযাপন কমিটিৰ তৰফৰ পৰা ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ বাবে উপস্থিত সকলোকে অনুৰোধ জনাইছোঁ। সকলোৱে থিয় হৈ ১ মিনিট সময় মৌন প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিছে। উপ সমিতিৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকলক তিনিগৰাকী শিল্পীকে সম্ভাষণ জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰথমে আমি সম্ভাষণ জনাওঁ সন্মানীয় বীৰ নামথাকক। ধন্যবাদ। ইয়াৰ পিছতে আমি সম্ভাষণ জনাব বিচাৰিছোঁ সন্মানীয় জবা চক্ৰৱৰ্তী। Okay,